কংগ্ৰেছ AIUDFত কহনীয়া কেনা লাগিছে নেকি মহাযুদ্ধ বন্ধনত কংগ্ৰেছ AIUDF ত্যাগ কৰি অগপলৈ যাত্ৰা উত্তৰ অভয়াপুৰী সমষ্টিৰ 2 নম্বৰ ভাণ্ডাৰাত 160 গৰাকী কংগ্ৰেছ আৰু AIUDFৰ কৰ্মীৰ অসম গণ পৰিষদ দলত যোগদান সমাগত বিধানসভা নিৰ্বাচন তীব্ৰতৰ হৈছে বিভিন্ন দল তথা দলীয় কৰ্মীসকল ইফালে বিধায়কৰ প্ৰতি আস্থা হেৰুৱাই কংগ্ৰেছ আৰু AIUDFৰ কৰ্মী আৰু সাধাৰণ ৰাইজে অগপ দলত যোগদান কৰাৰ খবৰ আহিছে ব্যতিক্ৰম নহয় উত্তৰ অভয়াপুৰী সমষ্টিৰ ভাণ্ডাৰা গাঁও পঞ্চায়তো ভাণ্ডাৰা গাঁও পঞ্চায়তৰ 2 নম্বৰ ভাণ্ডাৰাৰ কংগ্ৰেছ আৰু AIUDFৰ পৰা প্ৰায় 160 গৰাকী পুৰুষ মহিলা আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে আজি মুঠ কিমান 160 জন কংগ্ৰেছ আৰু UDF দলৰ পৰা আমাৰ দলত 160 জন হেল্ল' কংগ্ৰেছ আৰু UDF দলৰ সমৰ্থক তথা কৰ্মী আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিলে আৰু গোটেইখিনি ভাণ্ডাৰা 2 নম্বৰ আৰু 3 নম্বৰ অঞ্চলৰ পৰা যোগদান কৰিলে জিকি অহাৰ কাৰণে আমাৰ দলৰ প্ৰতিজন কৰ্মীয়ে যথেষ্ট সংগ্ৰাম কৰিছে কষ্ট কৰিছে আৰু ৰাইজৰ আস্থা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু ৰাইজৰ আস্থা যদি আমাৰ প্ৰতি থাকে তেতিয়াহ'লে ভোটটো আমাৰ ফালে আহিব আৰু আমাৰ জিকাটো সহজ হ'ব সেইটোৱেই আমাৰ পন্থা আব্দুল আমিনৰ সভাপতিত্বত আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ভূপেন ৰায় ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সভাপতি জুৰান আলী আহমেদ শক্তি কমিটিৰ সম্পাদক প্ৰফুল্ল ৰায় মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ছাইদুল ইছলামৰ লগতে উপস্থিত থাকে অগপৰ কেইবাজনো বিষয়ববীয়া অগপলৈ যোগদান কৰা কাৰ্যই জোকাৰণিৰ সৃষ্টি কৰিছে আন আন দলৰ শিবিৰত ককিলাৰ পৰা ইয়াছিন আলীৰ ৰিপৰ্ট জিঅ' নিউজ কৰ্মহীন উদ্দেশ্যবিহীন জীৱন বাৰে বাৰে মাতি আনে বিষাদ সংঘাত ৰ'ব আপুনিও নিৰাশ নেকি আপোনাৰ কৰ্মহীন জীৱনত ৰাগৰ দৰে আজিয়ে যোগদান কৰক ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউটত Yes. Join SCVT and various other government affiliated courses like MMV, Mechanic Diesel, Fitter, Welder, Copa, Automobile, only at Indian Technical Institute, Nalapara, Guwahati. Learn today, earn tomorrow. কি হল চিনি পোৱা নাই নি নাই মানে এইখন লোৱা ITI ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট তুমি এডমিশ্যন লোৱা 100% জব এছিষ্টেণ্ট হয় নেকি ৰাগদা প্লিজ মোক আজিয়ে তালে লৈ গলা হাজাৰ জনৰ ভৰসাৰ শিক্ষানুষ্ঠান ITI Indian Technical Institute affiliated to SCVT Government of Assam Zutiniali Guwahati and Duliajan helpline 8822822622 www.nest-iti.org join it for your bright career